তোৰ ভাত মুখত দিয়া নাই আজি তাকে যাওঁ ৰ বেছি মানুহ মাতাও নাই লকডাউন সেইকাৰণে মাষ্টৰৰ বাপীয়েক আৰু মোকে মাতছি আৰু গাঁৱৰ কেইটামান মানুহ মাতছি সেইকাৰণে তাকে যাওঁ বুলি ওললো আৰু হয় নেকি নহ'লে তই ক'ত যা মই ছাগলটোক বুলি কেইটামান কচু কাটবা যাওঁ হয় নেকি যা নহ'লে যা যা দে যা যা ই বেটাই মোক কি কৈ গেল ই ছাগলক কচু খুৱাব মই চব কথাটো নাভাবলোৱে ই ছাগলক কচু খুৱাব বেটাই ই মোক ঠগে থৈ গেল যা যি কৰা কথা মই আগতে যাৱাই ভাল সোনকালতে সাজাখান খাবা পাম মজা মজা কচু ডাঙৰ ডাঙৰ কচু ছাগলটা খাই ভাল পাব বঢ়িয়া কচু ঐ বেছিকে কাটবা লাগিব ভালে পানী গিলাচ লৈছো মোবাইল 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 কি টিভি দেখা তো লবিতা ক'ত পানী মাৰি দিব লাগে ইয়াৰ চাহ দিয়া মোবাইল যা মানে ঘৰক apa tidak akan nih তোক লৈয়ে মোৰ কিমান সপোন তোক বিকি মই ৰমলাক বিয়া কৰাম এই লকডাউনত সোনকালে খাই কিনে ডাঙৰ ৰমাই খা দে ও আপা তোৰ পিঠাখন নিবাৰে নাই মানে চালা কি কৰি যে খাবি জন্ম পাছা ভাল মোৰ হাততে লগত হৈ নি পিঠা ককনো গেলি একে নাই পিৰা তুল চালা কাম কৰবা আহিছি থাক কয় না যাবি চালা এই চলটোক লৈ মোৰ গোটাই জ্বালা হ'ল কি যে হ'ব মিয়াকটো সৰুতে মৰি গেল
এই ৰমলাক কিবাকে আনি ল'ব পাৰিলে আৰু মোৰ ইফালে ৰক্ষা সোনকালে ছাগালটো ডাঙৰ হয় এই কথা এই লকডাউনতে ডাঙৰ কৰিব লাগিব কচু চচু খুৱাই কিনে